আজি মই এটি ৰেচিপি লৈ আহিছোঁ মানে দুপৰীয়া হৈছে এতিয়া ভাত খাব লাগিব সেয়েহে মই এবিধ আঞ্জা বনাম সেয়েহে আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ গতিকে আপোনালোকে অনুৰোধ জনাইছোঁ যাতে মোৰ ৰেচিপিটো চাই কেনে পায় মোক জনাব এয়া আজি আমাৰ পুখুৰীত মাছ মাৰিছিলে বেপাৰী আহি মানে জাল টানিছিল তাৰে এইখিনি মই খাবৰ কাৰণে ৰাখিছিলোঁ তাৰে এবিধ মই আজি ৰেচিপি বনাই দেখুৱাম মোৱা মাছ মই এই মোৱা মাছৰ আধা লৈ ল'ম এইখিনি লৈ লৈছোঁ এয়া মই এইখিনি মাছ লৈছোঁ মাছ মই কমকৈ লৈছোঁ মাছ যিহেতু আমাৰ পৰিয়াল কম এইখিনিত মই এতিয়া ইয়াতে মই মিক্সিত আদা নহৰু জিৰা জলকীয়া আৰু বগা সৰিয়হ এইখিনি মই মিক্সিত মাৰি লৈছোঁ এতিয়া ইয়াৰে মই ইয়াতে দি ল'ম এতিয়া ইয়াতে মই অলপ হালধি দিছোঁ আৰু দিছোঁ এয়া মিঠাতেল আৰু এইখিনি হৈছে নৰসিংহৰ পাত আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ এতিয়া ইয়াতে মই পিঁয়াজ দিছোঁ অলপ সৰু সৰুকৈ কাটি লৈ আৰু এইখিনি হৈছে তিলৰ গুড়ি এইখিনি এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম হৈছে এতিয়া মই ইয়াতে এটা টিফিন বাতি লৈছোঁ আৰু টিফিনটাত মই এইখিনি ভৰাই দিম এয়া মোৰ গোটেইখিনি ভৰাই দিয়া হ'ল এতিয়া মই এইখিনি অলপ সমানকৈ দি ল'ম আৰু অলপমান ইয়াতে মই পানী দিম অলপমান এইবাৰ ইয়াতে মই ঢাকনিখন লগাই লৈছোঁ মই এইফালে গেছ জ্বলাই মানে এটা কেৰাহী উঠাই দিছোঁ আৰু ইয়াতে অলপমান পানী দি লৈছোঁ এয়া মোৰ পানীখিনি গৰম হৈছে এতিয়া সৰু প্লেট এখন মই ইয়াতে ঢাকি মানে দি লৈছোঁ পানীৰ ওপৰত এতিয়া মই টিফিনটো ইয়াতে বহাই দিম আৰু ঢাকন দি মই 10-15 মিনিটমান অপেক্ষা কৰিম মই কেৰাহীত মানে মাছখিনি বইল হ'বলৈ দিছোঁ আৰু মই এটা চুলাত মানে এইখিনি মাছখিনি মই গোটেইখিনি ভাজি ল'লোঁ ধুনীয়াকৈ এতিয়া এটা বাতিত মই ইয়াত থৈকাৰা টেঙা মানে থেকেৰা টেঙা কিছুমানে থেকেৰা কয় কিছুমানে থৈকাৰা টেঙা বুলি কয় এই থেকেৰা টেঙা মই অলপমান জিকাই থৈছোঁ এতিয়া মই এইখিনি বনাম মাছ ভজা তেল আছে অলপ কেৰাহীত তাতে মই অলপমান পাঁচফোৰণ দি লৈছোঁ মই আচলতে এই টেঙা আঞ্জা বনালে মই পিঁয়াজ নিদিওঁ টেঙা আঞ্জাত পিঁয়াজ দিলে ভাল নালাগে এতিয়া ইয়াতে মই বগা সৰিয়হ জলকীয়া আদা নহৰু অলপ পেষ্ট বনোৱা আছিল সেইখিনি দি লৈছোঁ আৰু এতিয়া ইয়াতে অলপ হালধি দিছোঁ এইখিনি মই এতিয়া অলপ লৰাই দিম এতিয়া ইয়াতে মই থেকেৰা টেঙাখিনি ঢালি দিছোঁ এতিয়া এইবাৰ এইখিনি লাৰি চাৰি মই যিহেতু আমাৰ 4জনে পৰিয়াল সেয়েহে মই ইয়াতে 4 পিছে মাছ দিম এইবাৰ ইয়াতে মই অলপ পানী দিম এইখিনি এতিয়া অলপ উতলিব দিম আৰু টেঙা আঞ্জা বনালে অলপ মানে চাউলৰ গুড়ি দিলে আঞ্জাখন খাই ধুনীয়া লাগে
সেইকাৰণে মই অলপমান ইয়াতে চাউলৰ গুড়ি জিকাই থৈছিলোঁ আৰু এইখিনি মই ইয়াতে ঢালি দিম। অকল পানী দি বনালে মানে পনীয়া হয়তো, সেইকাৰণে অলপমান চাউলৰ গুড়ি দিলে খাইও ভাল লাগে আৰু আঞ্জাখন অলপ গ্ৰেভি টাইপৰ হয়, খাই ধুনীয়া লাগে। এতিয়া মই অলপ সময় উতলিব দিম। এয়া মোৰ আঞ্জা ৰেডি হৈছে। এইখিনি হৈছে থেকেৰা টেঙা আৰু মাছ। এইখিনি হৈছে মাছৰ চৰচৰি, যি মই টিফিন বাতিত বইল হ'ব দিছিলোঁ। এয়া হৈছে মাছৰ চৰচৰি, মোৱা মাছৰ। এইখিনি হৈছে মাছৰুমৰ আচাৰ। এইখিনি হৈছে লেবুৰ আচাৰ। এইখিনি হৈছে শুকান মাছৰ আচাৰ। এয়া ভাজা মাছ আৰু এইটো হৈছে জলকীয়া। আজিৰ মোৰ এই দুপৰীয়াৰ ভাত সাজ কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আজিলৈ ভিডিঅ'টি মই ইমানতে শেষ কৰিলোঁ।